আমাৰ এই অঞ্চলত BPF নেতাসকল আছে, BPF ভোটাৰ্ছ আছে, BPF ৰাইজ আছে। মোৰ এটাই অনুৰোধ, আপোনালোকে নাঙালক ভাল পায়, BPFক ভাল পায়, BPF কৰি থাকক। আপোনালোকে UPPL কৰক মই নকওঁ, আপুনি BPF কৰিছে কৰি থাকক, মই ক'বলগীয়া কথা নাই। কিন্তু এইবেলি আমাৰ বিজনী সমষ্টিত নাঙালৰ ছবিয়েই নাই, ক'ত দিব আপুনি? ক'ত দিব? হা, নাঙালৰ ছবি থাকিলে নাঙালৰ দিল হয় বা দিয়ক, আমাৰ আপত্তি নাই। কিন্তু আজি নাঙালৰ ছবিয়েই নাই। হা, আমাৰ মুছলমান ভোটাৰসকলে, মুছলমানতো নাঙাল বহুত আছে নে নাই? বহুত আছে। তেওঁলোকে ক'ত দিব? উদুমপুৰত দিব? কোনো পধ্যে দিব নোৱাৰে, কোনো পধ্যে নিদিয়ে। এইকাৰণে কৈছোঁ, আপুনি BPF কৰক, যি কৰক, মাত্ৰ ঘূৰি ফাকি ওলাই অলপ বিজনী অঞ্চলৰ স্বাৰ্থৰ কাৰণে, এই অঞ্চলৰ স্বাৰ্থৰ কাৰণে আপুনি ঘূৰি ফাকি হ'লেও একদম এনেকুৱা আৰামছে ট্ৰেক্টৰৰ ছবি ভোট দিব লাগে। কিন্তু নাঙাল নাই, হয় নহয়? নাঙাল নাই। এইটোৰ কাৰণে যিমান BPF ৰাইজ আছে, ভোটাৰ্ছ আছে, মই অনুৰোধ কৰিম, আপোনালোকে অনুৰোধ কৰিব, কাজিয়া কৰিব নালাগে, কাজিয়া কৰিব নালাগে। আপুনি BPF কৰি আছে কৰি থাকক, আমাৰ ক'বলগীয়া কথা নহয়। মাত্ৰ আপুনি এইবাৰ যিহেতু নাঙাল ছবি নাই, ট্ৰেক্টৰৰ ছবি ভোট দিয়ক, হৈ গ'ল, চিধা চিধি কথা, হয় নে নহয়? আমি এইটোৱে অনুৰোধ কৰিছোঁ। আজি আমাৰ বিজনী অঞ্চলত BJP নেতাসকলে তেওঁলোকো ছেটিছফাই নহয়, তেওঁলোকে সন্তুষ্ট নহয়, ভাল পোৱা নাই তেওঁলোকেও। তেওঁলোকে কৈছে কি, এই নেতা, এই সাম্প্ৰদায়িক নেতা, এই উৰুপ যে নিচিনা মানুহক বিজনীত পেলাই দিছে, বিজনীত দিছে, আমিতো মানি ল'ব নোৱাৰোঁ, আমিতো মানি ল'ব নোৱাৰোঁ। তেওঁলোকে কৈছে আজিৰ দিনটোত আমি কোনো পধ্যে এইবেলি BJP কৰিম, BJPক ভাল পাওঁ, কিন্তু আমি প্ৰাৰ্থীক ভাল নাপাওঁ, কেণ্ডিডেটক ভাল নাপাওঁ, আমি উদুমপুৰত ভোট দিব নোৱাৰোঁ, আমি ঘূৰি পাকি হ'লেও ট্ৰেক্টৰৰ ছবি ভোট দিম বুলি অলৰেডি সিদ্ধান্ত লৈছে, অলৰেডি সিদ্ধান্ত লৈছে তেওঁলোকেও। নিদিয়ে, নিদিয়ে। এতিয়া আচল কথাটো হ'ল, BPFটো আমাৰ ইয়াত কোনো চিন নাই, চিন নাই মানে নাঙলৰ চিন নাই, হা, প্ৰতীক চিন নাই। গতিকে তেওঁলোকক আমি আপত্তি কৰিব লাগিব, আপোনালোকে আপত্তি কৰিব লাগিব। আপত্তি মানে অনুৰোধ কৰিব লাগিব, দিব লাগে বুলি, হয় নে নহয়? কৰিব নে নাই আপোনালোকে? আমাৰ কিন্তু তেখেতক নাঙালৰ ছবিত যিহেতু নাই, তেখেতক আমি UPPL কৰাৰ কাৰণে আমাৰ কোনো মিছন নাই, কোনো মিছন আমি নকৰোঁ। মাত্ৰ ভোট মাত্ৰ দিব লাগে। BJP আমাক দিব, যিহেতু স্থানীয় বিধায়ক লাগে। আমাক স্থানীয় বিধায়ক লাগে না নালাগে? মই যোৱাবাৰ EM আৰু উৰুপদিয়েও EM আছিল যোৱাবাৰ। NDAৰ প্ৰাৰ্থী উৰুপদিয়েও EM, ময়ো EM। কোনো দিন আমাৰ ফোন ৰিচিভ নকৰে উৰুপদিয়ে, আমাৰ ফোন ৰিচিভ নকৰে। আনকি তেখেতৰ ঘৰত বহুতবাৰ গৈছোঁ, এদিনো তেখেতৰ ঘৰত সোমাব নোৱাৰিলোঁ, এদিনো তেখেতৰ ঘৰত সোমাব নোৱাৰিলোঁ। গেটে খুলি নিদিয়ে, সোমাব নিদিয়ে, চব ৰাস্তাত থাকি থাকি আহিব লগা হয়, এনেকুৱা অৱস্থা। আনকি ই সাৰা ৰাতি ঘূৰে, সাৰা দিনত ঘুমায়, ফেঁচা পকি নিচিনা। ৰাতিত ঘূৰে, ৰাতিত আধাৰ খায়, দিনত শুই থাকে, এনেকুৱা ধৰণৰ তেখেতে কাম কৰি আছে। গতিকে তেখেতৰ নিচিনা নেতা আমি কেনেকৈ গ্ৰহণ কৰি ল'ম? আমাৰ ইয়াৰ সহজ সৰল ৰাইজ আছে, তেওঁলোকে কেতিয়াবা কোকৰাঝাৰী দেখাই পোৱা নাই, কোনোবা কোনোবা কোকৰাঝাৰ দেখাই পোৱা নাই। সেই কোকৰাঝাৰত গৈ পেলাই তেনেকুৱা নেতা কেনেকৈ লগ ধৰিব? আমাকতো লাগিব MLA, হয় নে নহয়? আমাৰ এতিয়া জিকা কেণ্ডিডেট মই আজিও হাৰা নাই, আপোনালোকৰ বহুমূলীয়া ভোট লৈ মই জিকি আছোঁ। কালি যদি MLAক লাগে মোক কওক, মোক কওক, মই ইয়াৰ ব্যৱস্থা কৰি দিম। MLAৰ আঁচনি কিবা লাগে মই আছোঁ। ধনঞ্জয় বসুমতাৰীৰ পৰা কিবা আঁচনি লাগে মই আছোঁ। মই এটা ডাঠিকৈ ক'ব পাৰিম যে এই অঞ্চলত মানাহ চেৰপাং সমষ্টিত মুছলমানসকলৰ কাৰণে মই কি কাম কৰিছোঁ, কি কাম কৰা নাই। মাত্ৰ 4 বছৰ, মই বেছি পোৱা নাই, 4 বছৰ ফাইনেন্সিয়েল ইয়াৰ পাইছোঁ। এই 4 বছৰতে মই বহুত কাম কৰিছোঁ, আৰু বেছিকৈ যিটো টাইম পালে মই বহুত কাম কৰিব পাৰিলেহেঁতেন।